নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহু দিনৰ মূৰত মই মাছৰুমৰ ৰেচিপি লৈ আহিছোঁ। মাছৰুম মই আজি ফাৰ্ষ্ট বনাইছোঁ। এইটো কেঁচা মাছৰুম হয়। মাছৰুমখিনি মই এনেদৰে কাটি লৈছোঁ প্ৰথমতে। তাৰপিছত মাছৰুমখিনি ধুনীয়াকৈ ধুই লৈ কুকাৰত বইল কৰি লওঁ। আজি মোৰ বনোৱাটো ফাৰ্ষ্ট হয় আৰু খোৱাটো ফাৰ্ষ্ট। মাছৰুমখিনিত বইল হ'ব দিওঁতে অলপ নিমখ দি দিছোঁ। তাৰপিছত মাছৰুমখিনি বইল হ'ব দি মই পিঁয়াজ, কেপচিকাম, বিলাহী, মাহপাত আৰু শুকান জলকীয়াখিনি ৰেডি কৰি ল'লোঁ। তাৰপিছত সেইখিনি বইল হোৱাৰ পিছত কেৰাহীখন দি দিলোঁ। বইল কৰি লোৱা মাছৰুমখিনি এতিয়া মই ভাজি ল'ম। মই মাছৰুমৰ চিলি মাছৰুম বনাম। মই চিলি পনীৰ বা চিলি চিকেন বনাই পাইছোঁ, কিন্তু আজি চিলি মাছৰুম ফাৰ্ষ্ট বনাইছোঁ। এইখিনি ভাজি ল'ম। তাৰপিছত সেইটো কেৰাহীতে আৰু অকণমান তেল দি নহৰু দিলোঁ, শুকান জলকীয়া, মাহপাত, তাৰপিছত পিঁয়াজ, কেপচিকাম আৰু বিলাহী এইখিনি ভাজি ল'ম। একেবাৰে সহজ ৰেচিপি। এইখিনিত মই হালধি দিম, নিমখ আৰু জিৰা গুড়ি। এইখিনি অলপ ঢাকনিখন দি থৈ অলপ ভজা হোৱাৰ পিছত পিঁয়াজ আৰু কেপচিকাম দিম।
বিলাহী আৰু পিঁয়াজখিনি ভাজি অলপ লৈহে মই কেপচিকাম আৰু কেঁচা পিঁয়াজ দিম। এইখিনি পিঁয়াজখিনি মই অলপ বেলেগকৈ কাটি থৈছিলোঁ। এইখিনি বেছি ভাজিব নালাগে, অলপ কেঁচা কেঁচা হৈ থকাকৈ ৰাখি থওঁ। তাৰপিছত ইয়াতে চচ দিম, এতিয়া টমেটো চচ। মাছৰুমখিনি দি পেলাই টমেটো চচ দিম। বহুত দিনৰ মূৰত আজি মই ভিডিঅ' দিলোঁ। বহুত দিন দিব পৰা নাছিলোঁ ভিডিঅ'। এতিয়া অলপ ৰেড চিলি দিলোঁ। খাবলৈ কিন্তু বহুত সোৱাদ হৈছিল। চাওকচোন, দেখিবলৈও কিন্তু বহুত ধুনীয়া হৈছে। ইয়াত 2 চামুচমান মই পানী দিছোঁ, বেছি নহয়, 2 চামুচ 3 চামুচমান হ'ব। সেইখিনি দি অলপমান ঢাকনিখন দিলে মোৰ চিলি মাছৰুম ৰেডি হৈ যাব। ইয়াতে আদা অলপ দি দিম। আদা এনেই অলপ দিলেই হ'ল, বেছি আদা দিলে বেয়া লাগিব, একেবাৰে কমকৈ দিছোঁ। চিলি মাছৰুম হৈ গ'ল। ধন্যবাদ। মোৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ।